মোৰ মূৰটো খালে হে ৰাতিপুৱা ল'ৰা পঢ়াব লাগেনে তই লোকৰ ঘৰে মদ বিচাৰি যাব লাগে হে লোকৰ ঘৰ চতাল আহিবগৈ লাগে হে বাপেকে মদ খাই ৰাস্তা পদূলিয়ে পৰি থাকিব হে মাকজনীয়ে হাজিৰা কৰি লোকৰ ঘৰত হাজিৰা কৰি তাইক খুৱাই আছোঁ ৱাই তাই মাকৰ মুখে ক'ব লাগিছে এইখন হেতাখন দেখিছ নহয় একদম মুখতে ভৰাই দিম হে দেখা নাই যোনহেঁতৰ ল'ৰা ছোৱালীকেইটাই মাটিতে বহি ইমান ধুনীয়াকৈ পঢ়ি আছে হে তিনিআলি গোটেই মানুহে শুনিছে ডাঙৰকৈ অ' ফুল নুফুল কিয় গৰুৱে আছে আগ খাই মই নুফুলিম কিয় অ' গৰু আগ খাওঁ কিয় গৰখীয়া যে গৰু নচৰাই মইনো নাখাম কিয় ভিডিঅ'টো বনোৱাৰ বাবে কোনেও যাতে গাত পাতি নলয় দেই ডাঙৰকৈ ডাঙৰকৈতো পঢ়ি আছোঁ দেখা নাই যোনহেঁতৰ ল'ৰা ছোৱালীকেইটাই তলতে বহি চিঞৰি পঢ়ি আছে হা তিনিআলি গোটেই মানুহে শুনিছে ডাঙৰকৈ কিবা ভুল হ'লে মই কম নহয় ভিতৰতে মই ভাত বনাই আছোঁ ফোনতহে থাকিব লাগে ডাঙৰকৈ পঢ়িনো কি লাভ মণি খাইচোন সদায় পৰীক্ষাত মোক পাইছে চাহ বাইদেউহঁতে তাইক সদায় গালি দিয়ে ৰুণু বাইদেউতো সদায় তাইক মাৰেই ইমান পঢ়িবলৈ নোৱাৰে লোকৰ পৰা চাইছে এনেই চিঞৰি পঢ়ি থাকিলে লাভ নাই নহয় তাই এনেই চিঞৰি পঢ়ি থাকে লোকক শুনাই একো লাভ নাই মন দি পঢ়িলে হয় যিকণ পঢ়োঁ মন দিয়ে পঢ়োঁ আই তাই মোৰ মুখে ক'বলৈ আহিছে এই হেতাখন দেখিছ নহয় এই হেতাখন একদম মুখতে ভৰাই দিম তাই মোক ডাঙৰকৈ ক'বলৈ আহিছে মাকক ডাঙৰকৈ ক'বলৈ আহিছে হে মাকক ডাঙৰকৈ ক'বলৈ আহিছে ডাঙৰ কথা ক'বলৈ আহিছে কথাটোহে কৈছোঁ কিবা পঢ়িবলৈ টেবুল এখনো নাই টেবুল লাগে তাইক হে বাপেকে মদ খাই ৰাস্তা পদূলিয়ে পৰি থাকিব হে মাকজনীয়ে হাজিৰা কৰি লোকৰ ঘৰত হাজিৰা কৰি তাইক খুৱাই আছোঁ তাইক টেবুল লাগে তাতে পঢ় ভালকৈ পঢ়িলে শুনিলে এদিন সেনেকুৱা টেবুল এখন ল'ব পাৰিবি নিজেই সেনেকুৱা টেবুল এখনত বহি অফিচাৰ হ'ব পাৰিবি টেবুল লাগে তাইক নালাগে তাতে পঢ় ধুনীয়াকৈ পঢ় তাতে পঢ় চিঞৰি পঢ় মই শুনি আছোঁ ভাত বনাই আছোঁ মই শুনি আছোঁ কিবা ভুল হ'লে মই ক'ম তাতে পঢ়ি শুনি বহুত ডাঙৰ মানুহ হৈছে তাতে পঢ় একো নহয় আমিও তাতে পঢ়িছিলোঁ চবেই তাতে পঢ়ি ডাঙৰ মানুহ হৈছে তাতে পঢ় এই চবেই কি উৎপাত কৰি আছ দুইজনী ওলাই যা মোৰ ঘৰৰ পৰা নালাগে থাকিবলৈ মোৰ ঘৰত ওলাই যা দুইজনী ওলাই যা মাক জীয়েক দুইজনী ওলাই যা ইয়াৰ পৰা যা নালাগে থাকিবলৈ এই চবে মোৰ মূৰটো খালে ৰাতিপুৱা সেইসোপা নিগিলিলে নহয় তোৰ হে মোৰ মূৰটো খালি ল'ৰা মূৰটো খালি ৰাতিপুৱা ল'ৰা পঢ়াব লাগেনে তই হে লোকৰ ঘৰ চতাল সাৰিবলৈ যাব লাগে লোকৰ মানুহ উঠাই নাই সি গৈ পালেগৈ হে মথোপা গিলি ঘৰলৈ আহি ঘৰ উৎপাত কৰি থাকিবহি শেষ কৰিলে এই মাক জীয়েক দুইজনীয়ে মোক কি ফালিব তোৰ জীয়েৰে ওলাই যা নালাগে থাকিবলৈ ইয়াত ক'ত পঢ়িব ল'ৰা ক'ত পঢ়িব পাৰিব বাপেকটো এনেকুৱা ক'ত পঢ়িব পাৰিব কেনেকৈ পঢ়িব ল'ৰাই তই যদি এনেকুৱাই সদায় কৰি থাক তোৰ যদি ৰূপে সদায় সেনেকুৱা হৈ থাকে ল'ৰাই কেনেকৈ পঢ়িব পাৰিব হা এইটো নমৰে কেলে হে এই চব মৰিলেহে শান্তি হ'ব নেকি মোৰ হে ভাল মানুহবোৰ মৰি শেষ হৈছে এই চব নমৰে এই চব মৰিব লাগে এইটো মৰিব লাগে আমাৰ এইটো মৰিব লাগে